নমস্কাৰ মই যুৱ বিপ্লৱৰ ভাইস প্ৰেসিডেন্ট কাষ্টম বসুমতাৰী আমাৰ কাৰণে খুব ভাল খবৰ যোৱাকালি আমাৰ বডোলেণ্ড ডে আছিল যোৱাকালি দিনতে আমাৰ বিটিসি চুক্তি হৈছিল আৰু বিপিএফ বা আমাৰ বিটিসি চৰকাৰে যোৱাকালি 10টা ডিস্ট্ৰিক্টত বডোলেণ্ড ডে অবজাৰ্ভ কৰিছিল আৰু সেন্ট্ৰেল হিচাপে কোকৰাঝাৰত আমাৰ বডোলেণ্ড ডে অবজাৰ্ভ কৰিছিল আৰু কোকৰাঝাৰত যি এই বডোলেণ্ড ডে অবজাৰ্ভেশ্যনত সেলিব্রেশনত ইয়ার আমার অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আমাৰ চিফ গেষ্ট আছিল আৰু তেখেতে আহি কিনিত বডোলেণ্ড অঞ্চলত যুৱ যুৱতীৰ কাৰণে ভাল খবৰ তেখেতে প্ৰতিশ্ৰুতি দি গ'ল যে আমাৰ বিটিসি অঞ্চলত যুৱ যুৱতীসকলক 15,000 যুৱ যুৱতীসকলক 2 লাখ টকা আৰ্থিক সহায় দিব বুলি যোৱাকালি অসমৰ চিফ মিনিষ্টাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে প্ৰতিশ্ৰুতি দি গ'ল আমাৰ কাৰণে খুব ভাল খবৰ আৰু আমি ভাবো এই অসমৰ চিফ মিনিষ্টাৰ ছাৰৰ যি ইনিচিয়েটিভটো বডোলেণ্ড অঞ্চলৰ যুৱ যুৱতীসকলৰ লাইফটো চেঞ্জ হ'ব আৰু আমাৰ যিসকলে বেকাৰ চাকৰি বাকৰি পোৱা নাই তেওঁলোকে নিজৰ ভৰিত থিয় হ'বৰ কাৰণে বা নিজে বিজনেছ কৰি খাবৰ কাৰণে যি ইনিচিয়েটিভ লৈছে এইটো খুব আমাৰ কাৰণে ভাল খবৰ ইয়াৰ কাৰণে মই বিটিসিৰ যুৱ হৈ আৰু আমাৰ যুৱ বিপ্লৱৰ ভাইস প্ৰেসিডেন্ট কাষ্টম বসুমতাৰী হৈ অসমৰ চিফ মিনিষ্টাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক এই এনাউন্স কৰি দিয়াৰ কাৰণে খুব ধন্যবাদ থাকিল আৰু আপোনাৰ ইনিচিয়েটিভ সদায় আমাৰ বিটিসি অঞ্চলৰ ইয়াং জেনাৰেশ্যনক ইনস্পিৰেশ্যন দিব নিজৰ ভৰিত থিয় হ'বৰ কাৰণে ইনস্পিৰেশ্যন দিব অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক ধন্যবাদ থাকিল আৰু আমাৰ বিটিসিৰ চিফ সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰক তেওঁলোক ধন্যবাদ থাকিল সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে বিটিসিৰ নিৰ্বাচনৰ আগত যি প্ৰতিশ্ৰুতি দিছিল তেখেতে আকৰে আকৰে পালন কৰি যাবৰ কাৰণে যোৱাকালিৰ পৰা 5টা গ্যাৰেণ্টি অফিচিয়েলি তেখেতে লঞ্চ কৰি দিলে আৰু আমাৰ যিমান যিসকলে এপ্লাই কৰিছে সেল্ফ হেল্প গ্ৰুপ হওক বা আমাৰ যি ইউথসকলে যে এডুকেটেড আনএমপ্লয়মেণ্ট ডেকা ল'ৰা বা গাভৰু ছোৱালী যিসকলে 2 লাখ টকা আৰ্থিক সহায় পাব তেওঁলোকেও পাব আৰু যিসকলে ইকনমিক উইকাৰ সেকশন 10,000 টকা তেওঁলোকেও সবে পাব আৰু ডিসেবল পাৰ্সন বা সিনিয়ৰ সিটিজেন বা যিসকলে মাটিৰ পাট্টা এই যে 5টা গ্যাৰেণ্টি আছিল যোৱাকালি জাষ্ট 10টা ডিস্ট্ৰিক্টত 5টাহে জাষ্ট অফিচিয়েলি লঞ্চ কৰিছে আৰু বাকী অনাগত দিনত পাই থাকিব সদু শেষত অসমৰ চিফ মিনিষ্টাৰ ছাৰে আমাৰ কাৰণে ভাল খবৰ দিয়াৰ কাৰণে অসমৰ চিফ মিনিষ্টাৰ ছাৰক ধন্যবাদ থাকিল আৰু আমাৰ বিটিসিৰ চিফ সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰকো ধন্যবাদ থাকিল থেংক ইউ গজেন্টে খুলুমাই যুৱ সমাজত আত্মসংস্কৃত হোৱাৰ বাবে